পলাশগুৰি গাঁৱত যোনটো 304 ভিজিয়াৰ দাগ আছে তাত প্ৰায় আমাৰ 450 বিঘা মাটি আছে ভিজিয়াৰ গমাত মাটি তাৰ ভিতৰত প্ৰায় 300 বিঘা মাটিতে এজন সত্তাৰ মিয়া বুলি এনক্ৰ'চাৰে চাহ বাগান কৰি আৰু নিজৰ ঘৰ বাৰী অফিচ গোডাউন এনেকৈ সাজি পেলাই এনক্ৰ'চ কৰি আছিলে চ' যিহেতু এইটো ভিজিয়াৰ মাটি হয় এইটো মুক্ত কৰিবৰ কাৰণে আমি আজি এই এভিকশ্যন ড্ৰাইভটো হাতত লৈছোঁ। ऊपर ही जाए ये ऊपर एकदम भीतर हाँ भीतर हाँ 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 जी তেখেতসকল বাহিৰত ওলাই যায় আৰু মই আমাৰ লাইন ডিপাৰ্টমেণ্ট APDCL আমাৰ মিডিয়া বন্ধুসকলকো কৈছোঁ যে আপোনালোকে অলপমান পিছফালে থাকিব যিহেতু এভিকশ্যন ড্ৰাইভটোত কিবা ইনজুৰি বা তেনেকুৱা ধৰণৰ হ'ব পাৰে চ' মই এইটো জনালোঁ অনুৰোধ কৰিলোঁ ধন্যবাদ। Muito mal.